নমস্কাৰ আপোনালোক সকলোকে নয়নাস ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ মই নয়নাই স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ মাজত কেইটামান ব্লাউজ ডিজাইন লৈ আহিছোঁ। ব্লাউজ ডিজাইনকেইটা চাই আপোনালোকে কেনেকুৱা পায় জনাব। যিহেতু বিয়াৰ ছিজন চলি আছে সেইকাৰণে বিয়াত পিন্ধিব পৰা পাটৰ ব্লাউজ কেইটামান লৈ আহিছোঁ। আপোনালোকে ডিজাইনকেইটা চাব, চাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। এইটো এটা খুব ধুনীয়া একদম লাইট কালাৰৰ পাটৰ ব্লাউজ হয়। এইটো ফ্ৰণ্ট চাইডটো ব্লাউজটো পেডেড হয়। এয়া ফ্ৰণ্ট চাইডটোত সৰু সৰুকৈ মণি লগাই দিছোঁ। হাততো এনেকৈ সৰু সৰুকৈ মণি লগাই দিয়া হৈছে। এইটো ফ্ৰণ্ট চাইডটো আৰু ইয়াৰে এইটো বেক চাইডটো খুব ধুনীয়া হৈছে। এয়া আৰু ইয়াৰে লটকনকেইটা এনেকৈ চিম্পলকৈ বনাইছোঁ। ইয়াতেও সৰু সৰুকৈ মণি লগাই দিয়া হৈছে। ডিজাইনটো কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকেও মোৰ ওচৰত চিলাব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকক মোৰ এড্ৰেছটো জনাই দিম। এইটো ফাৰ্ষ্ট ব্লাউজটো। আৰু মই যিহেতু ভিডিঅ'টো দোকানতে শ্বুট কৰি আছোঁ, ৰাস্তাৰে গাড়ী চাড়ী গৈ আছে, অকণমান মানে নইজ পাব পাৰে, বেয়া নাপাব। এতিয়া ছেকেণ্ড ব্লাউজটো দেখাইছোঁ। ছেকেণ্ড ব্লাউজটো পাটৰে হয়, পাটৰ ব্লাউজে হয়। এইটো ফ্ৰণ্ট চাইডটো আৰু ব্লাউজকেইটা মানে এইটোও পেডেডে হয়। এইটো ব্লাউজটো, এইটো ফ্ৰণ্ট চাইডটো প্ৰেছ কৰা নাই, জাষ্ট চিলাই হৈছে। ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ। এইখন হাতখন, এইটো ফ্ৰণ্ট চাইড আৰু এইটো বেক চাইড। আৰু ইয়াৰে লটকনকেইটা এনেকৈ চিম্পলকৈ দিয়া হৈছে। তো ডিজাইনটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। তাৰ পিছৰ ব্লাউজটো হৈছে এইটো পেডেডে হয়, পেড লগোৱাই আছে। এইটো ফ্ৰণ্ট চাইডটো ব্লাউজটোৰ আৰু এইটো বেক চাইডটো। ইয়াতে এইটো গাঁঠি মৰা হ'ব আৰু এইটো এনেকৈ গাঁঠি মৰা হ'ব, ৰাউণ্ড আছে। আৰু ইয়াৰ লটকনকেইটা এইকেইটা। তাৰ নেক্সট ব্লাউজটো হৈছে এইটো এটা পাটৰ ব্লাউজে হয়, মাত্ৰ এইটো পেড লগোৱা নাই, পেডেড নহয়, নন পেডেড হয়। এইটো ব্লাউজকেইটা প্ৰেছ কৰা হোৱা নাই, সেইকাৰণে অকণমান খুচমুচ হৈ আছে। আৰু আপোনালোকক জাষ্ট ডিজাইনকেইটা দেখাই দিছোঁ। আৰু ষ্টিক কৰাৰ পিছত যিহেতু লৈয়ে যাব, তাৰপিছত দেখুওৱা নহ'ব, সেইকাৰণে ভাবিছোঁ চিলাই হোৱাৰ লগে লগে আপোনালোকক এবাৰ দেখাই লওঁ। এইটো ফ্ৰণ্ট চাইডটো, এইটোতো বৰ্তমান একেবাৰে খুব ট্ৰেণ্ডিঙত চলি থকা ব্লাউজ। আৰু এইটো বেক চাইডটোতো সৰুকৈ পটি এটা লগাই দিয়া গৈছে। মানে হাতখনত যিহেতু ইয়াতে পটি বেছিকৈ আছিলে, ইয়াৰ পৰা এটা কাটি পেলাই ইয়াতে লগাই দিয়া গৈছে। আৰু এইকেইটা ইয়াৰে লটকনকেইটা। তাৰ নেক্সট ব্লাউজটো হৈছে এইটো ব্লাউজটোত পটি বহুতখিনি আছিলে, সেইকাৰণে ব্লাউজটোৰ পটি দিয়ে ডিজাইনখিনি বনাই দিয়া গৈছে। খুব ধুনীয়া হৈছে দেখিবলৈ। আৰু ব্লাউজবিলাকত যেতিয়া এনেকৈ পটিকেইটা দিয়া যায় খুব ধুনীয়া হয়। এইটো ফ্ৰণ্ট চাইড আৰু এইটো বেক চাইড। ধুনীয়াকৈ দুইফালে পটিখিনি লগাই দিয়া গৈছে। আৰু ইয়াতে চিম্পলকৈ সৰুকৈ লটকনটো দিয়া গৈছে। তাৰ নেক্সট ব্লাউজটো হৈছে
এইটো ইয়াৰে বেক সাইডটো সিম্পল পান শেপটো দি পেলাই ইয়াতে ফুলটো যেহেতু পিংকত আছে পিংক কালাৰৰ লেস এটা লগাই দিয়া গৈছে এইটো ব্লাউজটোৰ বেক সাইডটো আৰু ইয়াৰে ফ্ৰন্ট সাইডটো নৰ্মেল ব্ৰা কাট ব্লাউজ আৰু এইটো নৰ্মেল ব্ৰা কাট ব্লাউজ এইবিলাক প্ৰেছ কৰা নাই প্ৰেছ কৰিব লাগিব এইটো নৰ্মেল ব্ৰা কাট ব্লাউজ আৰু ইয়াৰ লাটকেন কেটা আৰু তাৰ নেক্সট ব্লাউজটো হৈছে এইটো এনেকৈ দেখাই দিলে ইমান ফিটিং নহয় পিন্ধাৰ পিছত যেহেতু ভালকৈ ফিটিং হ'লে বেক সাইডটো দেখিব খুব ধুনীয়া হয় এইটো আৰু এইটো ইয়াৰে ফ্ৰন্ট সাইড যেহেতু ইয়াতে মেৰুন ফুল আছে মেৰুন কালাৰৰ লেস এটা লগাই দিয়া গৈছে ফ্ৰন্ট সাইডেও আৰু এইটো নৰ্মেল প্ৰিন্সেছ কাট ব্লাউজ হয় আজি এইকেইটাই আছিল ব্লাউজ কেইটা আপোনালোকে চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু কোনটো বেছি ভাল লাগিছে সেইটোও জনাব আৰু এনেকৈ নতুন নতুন ব্লাউজ ডিজাইন আপোনালোকৰ মাজত লৈ আহিম যেহেতু বহুতখিনি কাম আৰু কৰিব বাকী আছে ব্লাউজ আপোনালোকক ডিজাইনবিলাক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'বিলাক চাব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব যদিহে মোৰ চেনেলত প্ৰথমবাৰ আহিছে আৰু ধুনীয়া ধুনীয়া মেখেলা চাদৰ বা ব্লাউজ ডিজাইনৰ সৈতে আপোনালোকক পুনৰ লগ পাম ধন্যবাদ